শিৱসাগৰবাসী ৰাইজৰ কাৰণে আমি কিছু বস্তু গোটাই আছো। ইয়াত কিছু বস্তু গোট খাইছে এতিয়ালৈকে, আৰু বস্তু আহি আছে, সেইখিনি পাছৰ পৰা আমি আপোনালোকক জনাম বাৰু। কিন্তু আপোনালোকৰ দৰে আমি বহু বস্তু মানে গাড়ী হিচাপত আমি আপোনালোকক দেখাব পৰা নাই। এইকাৰণে দেখাব পৰা নাই মানে কথাটো এনেকুৱা হ'ল, আমি আপোনালোকে দিয়াৰ দৰে বা বহু ব্যক্তিয়ে দিয়াৰ দৰে যে আমি টোপোলাত মানে বস্তু দিয়াৰ কথা আমি চিন্তা কৰা নাই। কাৰণ আমি তাত খবৰবিলাক লৈ আছো, খবৰবিলাক অনুসৰি আমি দেখিছো বা বিভিন্ন ধৰণৰ আমি ভিডিঅ'বিলাকত দেখিছো, তাত মানে বহুত বেছি লুটপাট হৈছে। পোৱাবিলাকে পাই আছে, নোপোৱাবিলাকে নাই পোৱা। বহু ব্যক্তিয়ে ৰাস্তাতে মানে আধা আধি তেওঁলোকৰ গাড়ী একদম খালী হৈ গৈছে। আমি এইটোৱে দেখিছো যে সৎ কামত বস্তুবিলাক ব্যৱহাৰ হোৱা আমি দেখা নাই। সেইকাৰণে আমি তাত থকা স্থানীয় দুই এজন ব্যক্তিৰ লগত আমি ফোনত যোগাযোগ কৰি আছো, কথা পাতি আছো, আৰু তেওঁলোকৰ আলোচনা মৰ্মে আৰু আমাৰ টিমটোৰ আলোচনা মৰ্মে আমি কিছুমান সিদ্ধান্ত ললো। সিদ্ধান্তটো এইটোৱে হ'ল যে আপোনালোকে ইয়াত এই গেছকেইটা দেখি চাগে আপোনালোকে গম পাইছে যে আমাৰ সিদ্ধান্তটো কি। আমাৰ গেছ লোৱাৰ সিদ্ধান্তটোৰ কথা এনেকুৱা হ'ল যে তেওঁলোকে কৈছিলে আমাক যে আপোনালোকে আমাক টোপোলা দিব নালাগে, আপোনালোকে আমাৰ অঞ্চলটোত বোলে আপোনালোকে খিচিৰি বোলে ঘৰৰ পৰা বনাই লৈ আনক। এতিয়া চাওক, আমি থাকো তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙত, য'ত ইয়াৰ পৰা আমাৰ যাবৰ কাৰণে ধৰক 4-5 ঘণ্টা লাগিব তাত পাবলৈ। এই 4-5 ঘণ্টাত যদি আমি খিচিৰি বনাই মেলি নিওঁ আৰু তাহাঁতত আমি বিলাই দিওঁতে ধৰক আমাৰ একদম সন্ধিয়া হৈ যাব, মানে তেতিয়ালৈকে সেইখিনি খিচিৰি খাব পৰা অৱস্থাত হৈ নাথাকিব। সেইকাৰণে আমি সিদ্ধান্ত ললো কি, যে আমি তাত গৈ পেলাই ভাত পানী আমি বনাই মেলি খুৱাই থৈ আহিম। আমি তেওঁলোকৰ লগতো সেইটো কথা আলোচনা কৰিলো, আৰু আমাৰ যিটো টিম আমি যাম, আমাৰ টিমখিনিৰ লগতো আমি আলোচনা কৰিলো, আৰু আলোচনা মৰ্মে আমি এইটোৱে সিদ্ধান্ত ললো যে আমি তাত গৈ ভাত পানী আমি খুৱাই বুৱাই আহিম। আমি কাৰিকৰ লৈ লৈছো, বাচন বৰ্তন লৈ লৈছো, এই ধৰণে আমি গেছ লৈ লৈছো। কিছু সামগ্ৰী এতিয়া আহি গোট খাইছে, আৰু সামগ্ৰী আহি আছে, সেইখিনিও অলপ দেৰি পাছত আমাৰ আহি ৰেডি হৈ যাব। আৰু আমাৰ টাৰ্গেটটো হৈ গ'ল 2000 ব্যক্তিসকলক, হয় 2000 ব্যক্তি। মানে আমি তাত এটা নিশা আমি হোল্ড কৰিম, মানে এটা নিশা আমি থাকিম। আমি অহা কাইলৈ যাম, ৰাতিপুৱা সোনকালে ওলাবৰ কাৰণে চেষ্টা কৰিম, 4-5টা বজাতে। আমি চেষ্টা কৰিছো তাত যাতে 11টা বা 10টা বজাৰ ভিতৰত আমি তাত গৈ পাওঁগে। আৰু ভাত পানী আমি তাত নিজে আমি বনাম, আমি কাৰিকৰ লৈ লৈছো, আৰু আমি দুই এজন আমি বন্ধু যাম। গৈ পেলাই আমি এই ধৰণে সামগ্ৰীবিলাক গোটাই লৈছো। তাত আমি নিজে ভাত পানী বনাই মেলি 1000 মানুহক আমি প্ৰথম দিনা খুৱাম, অৰ্থাৎ কাইলৈ খুৱাম। আৰু এটা নিশা আমি তাত থাকিম, আমি ত্ৰিপাল লৈ লৈছো, আঁঠুৱা লৈ লৈছো, আমি নিজে তাত টেণ্ট বনাই আমি তাত থাকিম। আৰু নেক্সট দিনা আমি আকৌ আৰু 1000 মানুহৰ কাৰণে আমি আকৌ ভাত পানী বনাই মেলি আমি তেওঁলোকক খুৱাই থৈ আহিম। আৰু এইটোৱে আছিলে আমাৰ টাৰ্গেটটো। আৰু আমি তেওঁলোকৰ লগত আলোচনা কৰি আমি এইটোৱে সিদ্ধান্ত ললো যে টোপোলা যদি দিওঁ, পোৱা মানুহে পাই থাকিব, নোপোৱাবিলাকে নাপাব। আৰু এটা কথা আমাৰ তাৰ স্থানীয় ব্যক্তিসকলে ক'লে কি, যদি আপোনালোকে টোপোলা আনে, আৰু আমি এটা কথা, আমি একদম ভিতৰুৱা অঞ্চলবিলাকলৈ যাম, য'ত নেকি ভিতৰুৱা অঞ্চলত এতিয়াও পানী আছে। আপোনালোকে যদি আহি যদি আমাক টোপোলা দিয়ে, আমি বোলে টোপোলাটো দিলেও বোলে অকল চাইহে থাকিব পাৰিম, খাব নোৱাৰিম। কাৰণ কেলে, ইয়াত বোলে মাটিয়ে নাই, অকল পানীয়ে পানী। এতিয়া আমি বনাম ক'ত? আৰু ক'ৰবাত যদি অকণমান মাটিও আছে, তাত বাচন বৰ্তন নাই, তেতিয়া আমি বনাম ক'ত? তেওঁলোকে আমাক তেনেকুৱা ধৰণৰ কথাখিনি ক'লে। সেইকাৰণে আমি মানে বনোৱা কথাটো চিন্তা কৰিলো, যে সেইকাৰণে আমি একদম গেছৰ পৰা আদি কৰি গোটেইখিনি বস্তু যোগাৰ কৰি লৈছো। এইবিলাক চাউল, এইবিলাক আচাৰ, এইটো এটা আচাৰ, আৰু আহি আছে বস্তু, এইটো এনেকুৱা ডিছপ'জেল হয়। এই ডিছপ'জেল আমাৰ এতিয়ালৈকে 2300 কালেকশ্যন হৈ গ'ল। ইয়াত আছে 1000, ইয়াত আছে কিমান আছিলে, 500 নে কিমান আছিলে, এইটো 500 আছিলে। আৰু এজন ব্যক্তি আনি আছে 500 ডিছপ'জেল, এনেকুৱা এইখিনি আছে ডিছপ'জেল, এইখিনি চাউল, এইখিনি চাউল, আৰু আহি আছে দালি আহি আছে, আলু আহি আছে, পানী আহি আছে, এনেকৈ আৰু বস্তু সামগ্ৰী বহুতখিনি আহি আছে। সেইখিনি আমাৰ গধূলিলৈকে গোটেইখিনি কালেকশ্যন হৈ যাব। 2টা চিলিণ্ডাৰ আমি ৰেডি কৰি লৈছো। বাকী চৌখা, বাচন বৰ্তন, অন্যান্য এইখিনি বস্তু আহি আছে, সেইখিনি বস্তু সন্ধিয়াৰ পৰা আহিব। তেনেকৈ বহুতখিনি বস্তু গধূলিলৈকে আমাৰ সম্পূৰ্ণ জমা হৈ যাব। আৰু আমি যিমান পাৰোঁ ৰাতিপুৱা সোনকালে আমি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু আমি একদম ভিতৰৰ অঞ্চলবিলাকলৈহে যাম। আৰু আমি কিন্তু টোপোলা কাকো দিয়াৰ ব্যৱস্থা আমি নাই কৰা। আমি ডাইৰেক্ট অহা কাইলৈ 1000 মানুহক ভাত খুৱাম, আৰু পৰহিলে আমি আকৌ 1000 মানুহক ভাত খুৱাম, আৰু তাৰপিছত আমি গুচি আহিম।
আহি পৰিৱেশবিলাক আমি আলোচনা কৰিম, চাম। তাৰ অলপ দিন পাছত আমি আকৌ যোৱাৰ কথা মনটোতে ভাবি পৰিকল্পনা কৰি ৰাখিছোঁ। কিমানখিনি কি আগবাঢ়িব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু আমি পৰিকল্পনাবিলাক তেনেকুৱা ধৰণে কৰিছোঁ। আৰু এই ভিডিঅ'ৰ মাধ্যমে আমি আপোনালোকক আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তাত আলোচনাত যিবিলাক কৰিছোঁ বা আমি ধৰক যিবিলাক ভিডিঅ' বিভিন্ন ধৰণৰ ব্যক্তিয়ে এৰিছে, এই ভিডিঅ'বিলাকত দেখি আমি এইটো কথা আলোচনা কৰি বা আমি সিদ্ধান্ত আমাৰ মনৰ কথাখিনি কৈছোঁ। আৰু আপোনালোকৰ কথাখিনি আপোনালোকে বহুত ব্যক্তিয়ে গৈ আহিছে, আপোনালোকে কথাখিনি জানিবই বাৰু। তথাপিও আপোনালোকে টোপোলা দিয়াতকৈ এনেই আপোনালোকৰ সেই মানে ঘামৰ পানী পেলোৱা সেই টকা পইচাকেইটা হয়তো বহু ব্যক্তিৰ এনেই অথলে গৈছে। কাৰণ তাত দেখিছোঁ বহুতে ডকাইত কৰা দি বস্তুবিলাক কাঢ়ি ল'বৰ কাৰণেও চেষ্টা কৰিছে। এতিয়া শিৱসাগৰবাসীৰ মানে এজন মানুহৰ কাৰণে 10জন মানুহৰ বদনামো হৈছে, এনেকুৱা ধৰণৰ বহুত কথা আমি শুনিবলৈ পাইছোঁ। এইবিলাকত কৰাতকৈ মানে কম খৰচত কম বাজেটত আপোনালোকে চাগে সেই 1000, 2000, 3000 মানুহক আপোনালোকে ৰান্ধি বাঢ়ি মানে কাৰিকৰ নি পেলাই আপোনালোকে খুৱাই অহাটোৱে চিন্তা কৰক, যি ধৰণে আমি কৰিছোঁ বা আপোনালোকেও কৰিব পাৰিব। এনেকুৱাকে আপোনালোকে অকণমান কথাবিলাক চিন্তা কৰি চাওকচোন। মানে তেতিয়া আমি যি দেখিছোঁ, আপোনালোকে ধৰক 1 লাখ টকাও যদি ধৰক কালেকশ্যন কৰি লৈ যায়, তাত কৈছোঁ নহয় মানে আপোনালোকে বহু হাজাৰ মানুহক আপুনি ভাত খুৱাই আহিব পাৰিব। কিন্তু আপুনি 1 লাখ টকা যদি আপুনি লৈ যায়, আপোনালোকে যদি টোপোলা দিয়ে, আপোনালোকে চাগে কেইশমান মানুহকে চাগে আপোনালোকে সামগ্ৰী বা টোপোলা আপোনালোকে দিব পাৰিব। যদি আপোনালোকে ভাত বনাই খুৱাই বোৱাই আহে নহয়, আপোনালোকে 1 লাখ টকাত মানে কৈছোঁ নহয় বহুত হাজাৰ হাজাৰ মানুহক আপোনালোকে বিভিন্ন স্থানত আপোনালোকে ভাত পানী খুৱাই বোৱাই আহিব পাৰিব। আৰু তাহাঁতেনো টোপোলা লৈনো কি কৰিব, য'ত নেকি ধৰক তেওঁলোকৰ ওচৰত কেৰাহী বটোৱা একোৱে নাই। বা বহুতে আমি দেখিছোঁ কলৰ ভূৰ ওপৰত তেওঁলোকে ভাত বনাব লগা হৈছে। তো বিভিন্ন ধৰণৰ তেওঁলোকৰ কষ্ট আৰু ইমান দুখ কষ্ট তেওঁলোকে আছে যেতিয়া আকৌনো ভাত বনাইনো কিয় আমি তাহাঁতক কষ্ট দিব লাগে। সেইকাৰণে ডাইৰেক্ট যদি আমি ভাতকে যদি আমি তাত গৈ বনাই থৈ আহোঁ, পাৰিলে ওচৰ চুবুৰীয়া ব্যক্তিসকলে ঘৰতে বা আশে পাশে ক'ৰবাত বনাই লওক, ডাইৰেক্ট আপোনালোকে ৰেডিমেড দি দিয়ক। যিটো আমাৰ দূৰ যে, সেইকাৰণে আমি মানে কাৰিকৰ লগত লৈ যাব লগা হৈছে। এনেকুৱাবিলাক অকণমান চিন্তা কৰিবচোন, যাতে সকলোৰে যাতে সুবিধা হয়। বাকীখিনি আপডেট আমি পিছত দি থাকিম। ধন্যবাদ।